যিকোনো সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয়। আমি ঈশ্বৰে কৈছে জানি যদি নকৰোঁ পাপ। বাইবেল পঢ়িব জানো, পঢ়িলে ভাল হয় জানো, প্ৰাৰ্থনা কৰিলে ভাল হয় জানো, ঈশ্বৰৰ গৃহক গেলি আমি মানুহৰ আমাৰ শান্তি হয়, ঈশ্বৰৰ আদেশ হয় জানো, কিন্তু নাজানো, নকৰোঁ। এইটো আমি পাপ কৰি আছোঁ ঈশ্বৰৰ। সেইকাৰণে আমাৰ হৃদয়বিলাক খুচি নহ'লে ঈশ্বৰে কাম কৰিব নোৱাৰে। জগতত দেৱতাবিলাকক পূজা আপোনালোকে কৰিছে, আমিও কৰিছোঁ। কিমান সাৱধান বা বামুণে মাগুৰ মাছ আনবা দিব, ৰাতি মৰি গ'ল আৰু আনবা গেলোঁ, তাকো যেইটি আনবা নোৱাৰা। আৰু যদি জুলকা দি ধৰি আৰু খাটি মাৰি এনেকৈ দাগি হৈছি, সেইটো নহ'ব। ভালৰো ভাল একদম ইয়াক পবিত্ৰ ইমান পবিত্ৰ খুচি কৰিব লাগিব। এইবাৰ আৰু বোলে প্ৰতিমাটো আনলা, এই 10,000 ভৰি পেলাই বলেৰো গাড়ীত লৈ আহিলোঁ, থৈ দিলোঁ আৰু খুচি কৰিব লাগিব বামুণে কিবা কিবি পবিত্ৰ কৰিব লাগিব। আৰু সেই নিয়মটোৱে কেনেকুৱা, সেই দেৱতাটোকে কেনেকুৱা পবিত্ৰ খুচি কৰি পেলাই পূজা কৰে। আমাৰ এতিয়া সেইগিলা নাই। আমাৰ হৃদয়টো খুচি কৰাটো ডাঙৰ কথা। এতিয়া যোহন 15 তিনি বজাত কৈছে মোৰ বাক্যৰ গুণে এতিয়া তোমালোকে পৰিষ্কাৰ হৈছে। এতিয়া যদি বাক্য নুশুনা, শুনবাৰ ওচৰত চাপি নাহা, হৃদয়বিলাক কাই চাফা কৰিব? কায়ো শক্তি নাই পৃথিৱীত, এনেকুৱা বস্তুৱে নাই চাফা কৰিব। তই আজি শুনংতে কালি শুনংতে আমি আহি আজি 3 বছৰ 2 মাহত ধৰি দিলোঁ ঈশ্বৰক জানি। আজি তাৰপিছত আমাৰ হৃদয়বিলাক ঈশ্বৰৰ বাক্যত প্ৰতি আগুৱাই আহোঁতে আমাৰ হৃদয়বিলাক চাফা হোৱাৰ কাৰণে ঈশ্বৰে আমাক ব্যৱহাৰ কৰিছে। নহ'লে আমি শক্তি নাই একঘৰ মানুহক জানিলে ঈশ্বৰৰ কথা এনেকুৱা ঈশ্বৰ হয় বুলি ক'লে শক্তি নাই। আৰু তেতিয়া ঈশ্বৰৰ আত্মাটোৱে আমাক ব্যৱহাৰ কৰি আছে আহিবলৈ, আৰু আমি নিজক নিজে হোৱা নাই। আৰু আমি আগতে আমাৰ হৃদয়বিলাক কিমান লেতেৰা আছিল, যি মন যায় তাকে কৰিছিল, যি মন যায় তাকে খাইছিল। আৰু এতিয়াও যদি ঈশ্বৰক পোৱাৰ পিছতো যি মন যায় তাকে কৰি আছে, যি মন যায় তাকে খাই আছ কৰি আছা, তেতিয়া জানিবি তোৰ হৃদয়টো সুচি নহয়, ঈশ্বৰৰ আত্মা আহি পেলাই কাম কৰা নাই, চৈতানৰ আত্মাটো সেইবিলাক উচতাই দি আছে। সেইকাৰণে আৰু সেইটো গাহৰি জীৱন। গাহৰিয়ে বেয়া হ'লেও গম নাপায়, ইয়াতকৈ বোকা বেছি হ'লেও সি মজাহে পায়। কিন্তু এটা ছাগলী যদি গাহৰি বান্ধা খাল এটাত বান্ধি সেই নাথাকে, উঠি আহিব। সেইটো পৰিত্ৰাণ পোৱা উদ্ধাৰ পোৱাৰ পিছত আমি সেই গাহৰি জীৱনত থাকিব নালাগে। আৰু যেতিয়া পৰিত্ৰাণ উদ্ধাৰটো নাপাম, ঈশ্বৰৰ দয়া মৰমটো বুজি নাপাম, তেতিয়া ভাল কৰিলেও বেয়া কৰিলেও কিবা বেয়া বস্তু খালেও আমাৰ গম নাই, মনত ইমান বেয়া নালাগে। যদি আমি কেতিয়াবা ঈশ্বৰৰ পৰিত্ৰাণ পোৱা মানুহ হ'লোঁ, কোনোবাক কেতিয়াবা খংকে কোৱা গ'ল, কাৰোবাক অলপ টানকৈ কোৱা গ'ল, তেতিয়া নিজৰ অন্তৰটো দুখী লাগে ঈশ্বৰৰ ওচৰত। নিজৰ অন্তৰে নিজকে দুখে। সেইকাৰণে বাইবেলত কৈছে তুমি তোমাৰ অন্তৰে তোমাৰ হৃদয়ে যদি তোমাক নুদুখে তুমি নিৰ্ভয় হৈ থাকা। দুখেতো আমাক এতিয়া যদি আমি ঈশ্বৰক পবিত্ৰ জীৱন যাপন কৰিবৰ কাৰণে ঈশ্বৰে মাতি আনিলা, পৰিত্ৰাণ দিলা, দিয়াৰ পিছত যদি আমি কিবা ভুলকৈ কৰোঁ, আপোনাক নোহোৱা কথা এটা কৈ দিলোঁ, আঘাত পালি, তেতিয়া আমাৰে মনটো শান্তি নালাগে। আৰু কেতিয়া শান্তি লাগব? আপোনাক ক্ষমা খোজাৰ পিছত। আপুনি মই মানুহ হিচাপে ভুলতে কৈ দিলোঁ, বেয়া নাপাবি আৰু ক্ষমা কৰিবি, তেতিয়া মোৰ মনটো শান্তি লাগিব। নহ'লে তেতিয়াক লাগি নাপায় শান্তি। কাৰণ এটা ঈশ্বৰৰ পৰা অহা সকলো আত্মা একে, তোৰ মায়েৰে আৰু এইবিলাক গোটেইগিলা স্বৰ্গত একে হয়। এতিয়াহে কিবা ভাগ এইটো হাজবেণ্ড এইটো ৱাইফ এনেকুৱা, স্বৰ্গত আত্মাগিলা যেতিয়া উপস্থিত হ'ব সকলো এটা হ'ব। এই আৰু মই যেনেকুৱা একে চবগিলা এনেকুৱা ভাই বন্ধু হ'ব, কোনো বেলেগ মায়েৰ আত্মা এইটো এনেকুৱা নহয়, সকলো এটা হ'ব। সেইকাৰণে আত্মাবিলাকে সকলো উদ্ধাৰ পৰিত্ৰাণ পোৱাৰ পিছত ভাল ৰাস্তাত যাব বিচাৰে। আৰু তই যদি নাযা, সেইকাৰণে যীশুৱাত কৈছে বাক্যত, তুমি মোৰ ওচৰলৈ আহা, কাণ দিয়া, শুনা, তোমাৰ প্ৰাণটো জীয়াই উঠিব বুলি, ভিতৰত থকা আত্মাটো উৎসাহী হৈ ওলাই আহিব বুলি। সেইকাৰণে বাক্য শুনা, প্ৰাৰ্থনা কৰাবিলাক লাগব। খ্ৰীষ্টান জীৱনটোত এনে কোনে একো নকৰাকৈ সহজ নহয়। প্ৰাৰ্থনা সহভাগিতা যদি নাথাকে, এইটো জীয়াই থকা নহ'ব। আৰু তোৰ বদনাম হোৱাৰ কাৰণে চৈতানে কিয় কৰি আছে? তোৰ ঘৰখনত যদি এটা বেয়া কাম কৰিব পাৰে, অন্যবিলাকে ক'ব সেইটো খ্ৰীষ্টান হিৰ কি হয়, একো কাম নাই, এইগিলাই আমাৰ নিচিনা। আমি কিছুমান স্বভাৱ চৰিত্ৰৰ ফালৰ পৰাও ভাল হ'ব লাগিব। আমি লাহে লাহে আজি পাৰা নাই, চেষ্টা কৰিব লাগিব। আমি ঈশ্বৰে আমাক ভাল হোৱাটো বিচাৰে আৰু সন্মান ৰাখিবৰ কাৰণে আমি জীয়াই থাকিব লাগে ঈশ্বৰক খেদাবৰ কাৰণে। ক'ব লাগিব বোলে এই শৰীৰত, এইটো পাপী শৰীৰত মানুহৰ বেমাৰ আজাৰ হ'ব বুলি যে ঈশ্বৰক আমি এৰি দিম, ঈশ্বৰ যে নহয় বুলি ক'ম, সেইটোতো কেতিয়াও হ'ব নোৱাৰে। কেতিয়াও নোৱাৰে। আমি আজি বেমাৰত মৰোঁ, কালি মৰোঁ, আজি মৰোঁ, যেতিয়াই নমৰোঁ আমি ঈশ্বৰৰ লগত স্বৰ্গত থাকিম। যিটোৱে আমাক পৰিত্ৰাণ উদ্ধাৰ দিয়ে পাপৰ সমাজতে, বেলেগততো পোৱা নাই।